আহিছে মানুহ গৈছে মানুহ পাঠশালাত অসম সাহিত্য সভা এইফালে গাইছ গেট মাৰি থৈ দিয়া আছে 31 তাৰিখে ওপেন কৰিব আপোনালোকে যদি জাপিটো চাব বিচাৰে তেতিয়াহ'লে যাব লাগিব এইখন গেটেৰে অসম সাহিত্য সভাত আমাৰ বডি চপৰ মানুহ নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ আৰু এয়া মই গৈ আছোঁ অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনলৈ অসম সাহিত্য সভাৰ প্ৰস্তুতিনো কেনেকুৱা চলিছে তো আপোনালোককো অলপ দেখাব চেষ্টা কৰিম তো বলকচোন আৰু এয়া হৈছে পাঠশালা সাহিত্য সভাৰ মূল কাৰ্যালয় এয়া দেখিছেনে ৰাস্তাৰ কাষে কাষে ইমান সুন্দৰকৈ সজাইছে আৰু এয়া মই ভিতৰলৈ সোমাই গ'লোঁ আৰু আপোনালোকক মেইন গেটখন দেখাই আছোঁ ৰ'ব এইখন হৈছে মূল গেটখন আৰু এওঁলোকক চাওকচোন ইমান সুন্দৰকৈ কামবোৰ চলাই আছে কাৰণ মাজত মাত্ৰ এটা দিন আছে এইফালে চাওকচোন ইমান সুন্দৰকৈ মঞ্চখন বনাই আছে তো কাম সম্পূৰ্ণ হোৱাত এতিয়ালৈকে আৰু বহুত ডাঙৰ এৰিয়া হয় তো বহুত দূৰ দূৰণলৈকে দেখিয়ে নাপায় আৰু এয়া হৈছে আমাৰ ষ্টাফটো পাঠশালাত সাহিত্য সভা কেনাই একদম দাউৰি ঘূৰা অনুভৱ ইয়া গুড 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 গাইছ ৰাতিৰ কেমেৰা বহুত বেয়া তথাপিও অকণমান মই দেখাব চেষ্টা কৰিছোঁ চাওক এইফালে দোকান গাইছ চাওক তেনেকৈ পৰা ফটো উঠিছে গাইছ এইফালে একেলগে বনাই আছে আৰু ইফালে বলক কি আপোনাক দেখাই আছোঁ আৰু এইটো কিবা পাইকি দিয়া ৰাস্তা গাইছ এইফালে গাইছ গেট মাৰি থৈ দিয়া আছে 31 তাৰিখে ওপেন কৰিব এইফালে খুব সুন্দৰ সুন্দৰ ঘৰ বনাইছে লগতে এইফালে মই পুৰা ফটো চটো উঠিলোঁ আৰু মানে তো মানুহবোৰ আহিয়ে আছে এইফালে পুৰা প্ৰস্তুতি চলি আছে আৰু এতিয়া আমি এইফালেৰে সোমাই যাম গাইছ ব্লক আৰু এইফালে হ'ব বিজ্ঞান মেলা তো বহুত আমি ঘূৰি ভাগৰুৱা অনুভৱটো সেইকাৰণে ওচৰত যোৱা নহ'ল তো এনেইতো বাৰু সাহিত্য সভা চাবলৈ আহিবই আপোনালোকে তো দেখিয়ে পাব তাত আৰু এইফালে আছে অসমৰ সৰ্ববৃহৎ জাপিটো তো বলকচোন আমি জাপিটো চাবৰ কাৰণে আগবাঢ়ো আৰু ইয়াতে আছে জাপিটো আপোনালোকে যদি জাপিটো চাব বিচাৰে তেতিয়াহ'লে যাব লাগিব এইখন গেটেৰে এয়া হৈছে অসমৰ সৰ্ববৃহৎ জাপি ৱাও ফাইনেলি কমপ্লিট হ'ব গৈ আছে আৰু চাওক ইমান সুন্দৰকৈ বনাইছে তো গাইছ আমি এতিয়া আহিলোঁ বহুত চালোঁ আৰু আপোনালোকক দেখালোঁ যেখিনি পাৰোঁ আৰু আমাৰ ঋতু দাদা আছে কিবা ক'ব নেকি ঋতু দাদা বৰ্তমান দুৰ্বল গাইছ বুলি ভাগাত ধুচি উপায় নাই ইয়াৰ তথাপিও আহিছে মানুহ গৈছে মানুহ পাঠশালাত অসম সাহিত্য সভা গাইছ ভা এয়া হৈছে মেইন গেটখন তো মই আপোনালোকক আহোঁতে দেখুৱালোৱে আৰু এতিয়াও এওঁলোকৰ কাম সম্পূৰ্ণ হোৱাই নাই এওঁলোকে সঁচাকৈ বহুত কষ্ট কৰি দিনে ৰাতিয়ে বনাই আছে তো সঁচাকৈ বহুত বেছি ভাল লাগিছে তো আপোনালোকে আহিব কিন্তু দেই অসম সাহিত্য সভাৰ সপ্তমতম দ্বিবাৰ্ষিক অধিৱেশনলৈ আপোনালোক সকলোৱে আহিব আপোনালোকে আহিব আমাৰ ইয়াতে সাহিত্য সভা চাবলৈ পাঠশালাত আজি মই মানে ৰাতিকৈ হ'লেও অকণমান ভিডিঅ' বনাব ট্ৰাই কৰিলোঁ আৰু চেষ্টা কৰিলোঁ তো আপোনালোকৰ মাজলৈ মোৰ ভিডিঅ'টো আগবঢ়ালোঁ তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু আশা কৰোঁ আপোনালোক সকলোৱে আমাৰ ইয়াতে আহক অসম সাহিত্য সভা সকলোৱে চাবলৈ আহক মোৰ ভিডিঅ'টো য'ৰ পৰা চাই আছে সকলোৱে এটা কমেণ্ট কৰিবচোন ক'ৰ পৰা চাই আছে লগতে পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক আজিলৈ বাই বাই